আজি চিনেমাৰ পিছত মই আচলতে ক'ব নালাগে, আজি দৰ্শকে ক'ব লাগে চিনেমাখন কেনেকুৱা পালে তেওঁলোকে। আমাৰ 5টা বছৰৰ কষ্ট আপোনালোকো চাইছে, নিজৰ চেনেলৰ পৰা নহয় ব্যক্তিগতভাৱেও চাইছে, আপোনালোকৰ মতামতবিলাকো জনাব। আমাৰ আজি আচলতে দৰ্শকৰ পৰাহে জানিবলৈ বেছি মন যায়। মই আৰু প্ৰমোশ্যনৰ সময়টো বহুত ক'লোঁ, তাৰ আগতো বহুত ক'লোঁ, আজি শুনিম কেৱল, আজি যাম। মই কৈছোঁ আগতে যে মই বক্স অফিচ কালেকশ্যনৰ কথা পৃথিৱীত কোনো ক'ব নোৱাৰে আৰু মই ক'ব নিবিচাৰোঁ, কিন্তু মই এটা কথা ক'ব পাৰিম যে আজিৰ তাৰিখত মই আৰু মোৰ টীমটোৱে, সুব্ৰত কাকতি, আমাৰ গোটেই টীমটোৱে আজিৰ তাৰিখত যিখিনি সমল আমাৰ হাতত আছে, যিখিনি কাৰিকৰী প্ৰযুক্তি আমাৰ হাতত আছে, সেইখিনি লৈ ইয়াতকৈ ভাল ছবি আৰু আমি নোৱাৰোঁ বনাব, ইয়াতকৈ আৰু নোৱাৰোঁ আৰু ইয়াৰ ওপৰত। আজিৰ তাৰিখত হয়তো আমি এটা বছৰ পিছত আৰু ভাল বনাব পাৰোঁ, আজিৰ তাৰিখত নোৱাৰোঁ আৰু। এতিয়া কেৱল দৰ্শকৰ সঁহাৰি লাগে, মৰম লাগে, তেওঁলোক আহক হললৈ, চাওক, সেইটোৱেই আৰু। মই আজি চিনেমাৰ পিছত মই আচলতে ক'ব নালাগে, আজি দৰ্শকে ক'ব লাগে চিনেমাখন কেনেকুৱা পালে তেওঁলোকে। আমাৰ 5টা বছৰৰ কষ্ট আপোনালোকো চাইছে, নিজৰ চেনেলৰ পৰা নহয় ব্যক্তিগতভাৱেও চাইছে, আপোনালোকৰ মতামতবিলাকো জনাব। আমাৰ আজি আচলতে দৰ্শকৰ পৰাহে জানিবলৈ বেছি মন যায়। মই আৰু প্ৰমোশ্যনৰ সময়টো বহুত ক'লোঁ, তাৰ আগতো বহুত ক'লোঁ, আজি শুনিম কেৱল, আজি যাম। মই কৈছোঁ আগতে যে মই বক্স অফিচ কালেকশ্যনৰ কথা পৃথিৱীত কোনো ক'ব নোৱাৰে আৰু মই ক'ব নিবিচাৰোঁ, কিন্তু মই এটা কথা ক'ব পাৰিম যে আজিৰ তাৰিখত মই আৰু মোৰ টীমটোৱে, সুব্ৰত কাকতি, আমাৰ গোটেই টীমটোৱে আজিৰ তাৰিখত যিখিনি সমল আমাৰ হাতত আছে, যিখিনি কাৰিকৰী প্ৰযুক্তি আমাৰ হাতত আছে, সেইখিনি লৈ ইয়াতকৈ ভাল ছবি আৰু আমি নোৱাৰোঁ বনাব, ইয়াতকৈ আৰু নোৱাৰোঁ আৰু ইয়াৰ ওপৰত। আজিৰ তাৰিখত হয়তো আমি এটা বছৰ পিছত আৰু ভাল বনাব পাৰোঁ, আজিৰ তাৰিখত নোৱাৰোঁ আৰু। এতিয়া কেৱল দৰ্শকৰ সঁহাৰি লাগে, মৰম লাগে, তেওঁলোক আহক হললৈ, চাওক, সেইটোৱেই আৰু। মই আজি চিনেমাৰ পিছত মই আচলতে ক'ব নালাগে, আজি দৰ্শকে ক'ব লাগে চিনেমাখন কেনেকুৱা পালে তেওঁলোকে। আমাৰ 5টা বছৰৰ কষ্ট আপোনালোকো চাইছে, নিজৰ চেনেলৰ পৰা নহয় ব্যক্তিগতভাৱেও চাইছে, আপোনালোকৰ মতামতবিলাকো জনাব। আমাৰ আজি আচলতে দৰ্শকৰ পৰাহে জানিবলৈ বেছি মন যায়। মই আৰু প্ৰমোশ্যনৰ সময়টো বহুত ক'লোঁ, তাৰ আগতো বহুত ক'লোঁ, আজি শুনিম কেৱল, আজি যাম। মই কৈছোঁ আগতে যে মই বক্স অফিচ কালেকশ্যনৰ কথা পৃথিৱীত কোনো ক'ব নোৱাৰে আৰু মই ক'ব নিবিচাৰোঁ, কিন্তু মই এটা কথা ক'ব পাৰিম যে আজিৰ তাৰিখত মই আৰু মোৰ টীমটোৱে, সুব্ৰত কাকতি, আমাৰ গোটেই টীমটোৱে আজিৰ তাৰিখত যিখিনি সমল আমাৰ হাতত আছে, যিখিনি কাৰিকৰী প্ৰযুক্তি আমাৰ হাতত আছে, সেইখিনি লৈ ইয়াতকৈ ভাল ছবি আৰু আমি নোৱাৰোঁ বনাব, ইয়াতকৈ আৰু নোৱাৰোঁ আৰু ইয়াৰ ওপৰত। আজিৰ তাৰিখত হয়তো আমি এটা বছৰ পিছত আৰু ভাল বনাব পাৰোঁ, আজিৰ তাৰিখত নোৱাৰোঁ আৰু। এতিয়া কেৱল দৰ্শকৰ সঁহাৰি লাগে, মৰম লাগে, তেওঁলোক আহক হললৈ, চাওক, সেইটোৱেই আৰু। মই আজি চিনেমাৰ পিছত মই আচলতে ক'ব নালাগে, আজি দৰ্শকে ক'ব লাগে চিনেমাখন কেনেকুৱা পালে তেওঁলোকে। আমাৰ 5টা বছৰৰ কষ্ট আপোনালোকো চাইছে, নিজৰ চেনেলৰ পৰা নহয় ব্যক্তিগতভাৱেও চাইছে, আপোনালোকৰ মতামতবিলাকো জনাব। আমাৰ আজি আচলতে দৰ্শকৰ পৰাহে জানিবলৈ বেছি মন যায়। মই আৰু প্ৰমোশ্যনৰ সময়টো বহুত ক'লোঁ, তাৰ আগতো বহুত ক'লোঁ, আজি শুনিম কেৱল, আজি যাম। মই কৈছোঁ আগতে যে মই বক্স অফিচ কালেকশ্যনৰ কথা পৃথিৱীত কোনো ক'ব নোৱাৰে আৰু মই ক'ব নিবিচাৰোঁ, কিন্তু মই এটা কথা ক'ব পাৰিম যে আজিৰ তাৰিখত মই আৰু মোৰ টীমটোৱে, সুব্ৰত কাকতি, আমাৰ গোটেই টীমটোৱে আজিৰ তাৰিখত যিখিনি সমল আমাৰ হাতত আছে, যিখিনি কাৰিকৰী প্ৰযুক্তি আমাৰ হাতত আছে, সেইখিনি লৈ ইয়াতকৈ ভাল ছবি আৰু আমি নোৱাৰোঁ বনাব, ইয়াতকৈ আৰু নোৱাৰোঁ আৰু ইয়াৰ ওপৰত। আজিৰ তাৰিখত হয়তো আমি এটা বছৰ পিছত আৰু ভাল বনাব পাৰোঁ, আজিৰ তাৰিখত নোৱাৰোঁ আৰু। এতিয়া কেৱল দৰ্শকৰ সঁহাৰি লাগে, মৰম লাগে, তেওঁলোক আহক হললৈ, চাওক, সেইটোৱেই আৰু।